হাই গাইজ, ৰাতিপুৱা 5 বাজিবলৈ 5 মিনিট আছে আৰু এতিয়া মৰ্ণিং জগিং আৰম্ভ কৰিছোঁ। ৱেলকাম টু মাই ভিডিঅ'। কাহিলি পোৱা হৈছে, কুকুৰাই ডাক দি আছে, চৰাই চিৰিকটিয়ে কোৰহাল লগাইছে। এয়া ডিফু চহৰৰ মেডিকেল কলেজ হস্পিটেলত থকা চাৰ্চিং টেৰন আৰু চেমচং চিং ইংটি টু কাৰ্বি লিজেণ্ডছ। আনফালে চিংকিৰি হোষ্টেলৰ ল'ৰা ছোৱালীহঁত থং নকবে ষ্টেচু। থং নকবে পশ্চিম কাৰ্বি আংলঙৰ হামৰাণত জন্মগ্ৰহণ কৰিছিলে। তেওঁ জয়ন্তীয়াসকলৰ লগত তেতিয়া সঘনাই কাৰ্বিসকলৰ যুঁজ হৈছিলে আৰু তেতিয়া তেওঁ জয়ন্তীয়াসকলৰ পৰা কাৰ্বিসকলক ৰক্ষা কৰিছিল বুলি জনা যায়। চেৰি দি হুন এইগৰাকী লেডিয়ে ছৈয়াং পহকি এৰ ছ ইক পিনি পেকক আদি ট্ৰেডিশ্যনেল কাৰ্বি এটায়াৰবিলাক আৱিষ্কাৰ কৰিছিল আৰু প্ৰথম কাৰ্বিসকলক বোৱা কটা শিকাইছিল বুলি প্ৰবাদ আছে। খৰচিং টেৰং মেম'ৰিয়েল চিলড্ৰেন পাৰ্ক সন্মুখতে এয়া CEMৰ বাসস্থান। অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ বাসস্থানৰ এণ্ট্ৰেন্স গেট। ইয়াৰ ৱালবিলাকত ধুনীয়া পেইণ্টিং কৰা আছে। পেইণ্টিংবোৰ পুৰণা হৈছে। ট্ৰেডিশ্যনেল কাৰ্বি বেশভূষাৰে তেওঁলোকৰ লাইফষ্টাইল ডিপিক্ট কৰা হৈছে এই ৱালবিলাকত। বিহুও আছে অসমীয়া সমাজৰ। DS ৰংপি 19 নম্বৰ। চাৰচং টেৰন, চাৰচং টিমুং এওঁলোকে এইবিলাক অংকন কৰিছিলে। কষ্টকৰ কাৰ্বি জীৱনৰ পৰ্ট্ৰেইট কৰা হৈছে এইবিলাকত। অৰণ্যবাসী কাৰ্বিসকলৰ জীৱন নঙঠা আছিলে। নঙঠা হাতীয়ে ঘূৰিছিলে, কুকুৰ তেতিয়াও তেওঁলোকৰ লগত আছিলে। ভগৱানে কাৰ্বি দম্পতীক আশীৰ্বাদ দিছে। এয়া বিখ্যাত ৰংমিলি, ৰংবং টেৰাঙৰ সপোনৰ ৰংমিলি। নতুন পুৰণিৰ সংঘাত ইয়াতে হৈছিল। ফ্ৰীডম মাৰ্চ অৰ্ধনগ্ন আৰু নগ্ন মুনি তিৰোতা আৰু শিশুৱে স্বাধীনতাৰ কাৰণে কৰা সংগ্ৰাম। ৰং দে মাৰ্চ টু ফ্ৰীডম। ৰংমিলিৰ পৰা 1.5 কিলোমিটাৰ দূৰ আহি
ডিফু মেইন বজাৰ পালোঁ। ট্ৰেডিশ্যনেল কাৰ্বি ঘৰৰ আৰ্হি এটা দেখা গৈছে ইয়াত। ৰংমিলিৰ পৰা 1.5 কিলোমিটাৰ আহিলোঁ। এয়া মাটিপুং তিনিআলি। শ্ৰী টকবি, যিয়ে পশ্চিম কাৰ্বি আংলঙৰ এখন গাঁৱত বাস কৰিছিল। তেওঁ দুটা ঈগল চৰায়ে তেওঁৰ গাঁওখনত অত্যাচাৰ কৰিছিল। আনকি ল'ৰা ছোৱালীকো তেওঁলোকে আক্ৰমণ কৰিছিল। আৰু এদিন শ্ৰী টকবিয়ে এই বৃহৎ ঈগল দুটা য'ত বাস কৰিছিল, তাত সেই পাহাৰৰ ওপৰত গৈ শিলৰ ওপৰত অৱস্থান কৰি তেওঁৰ তৰোৱালেৰে ঈগল দুটাক আক্ৰমণ কৰিছিল। সেই আক্ৰমণত মাইকী ঈগলটো মৃত্যু হৈছিল আৰু মতা ঈগলটো পলাই গৈছিল। আৰু তেনেকৈয়ে গাঁওখন শ্ৰী টকবিয়ে ৰক্ষা কৰিছিল। আৰু এই কাৰণে তেওঁক শ্ৰী ভমু বুলি বিখ্যাত হৈ পৰিছিল তেওঁ পিছত। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।